Hey guys, welcome back my YouTube channel. স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ YouTube চেনেলটোলৈ মানে কি অসমীয়া গেমিং জন YouTube চেনেলটো নহয় এটো মোৰ সেকেন্ড চেনেলটো হয় যেটো নি আসামিজ ফৰ ইউ কাৰণ বহুত দিন ভিডিও দিয়া নাই আপোনালোকে যি মোৰ অসমীয়া গেমিং জন YouTube চেনেলটো ভিডিও দেখিবলৈ পোৱা নাই কাৰণ ৰুমত অহা নাছিল ফাইনালি আজি একেবাৰে পাৰ্মানেন্টলি ৰুমলৈ শিফট হৈ গলো So সকলোবোৰ বস্তু আনিলৈ গৈছিলো তো আগতে গুটে বস্তুবোৰ নাছিলে বৰ্তমান সিলিন্ডাৰ সকলোবোৰ সিলিন্ডাৰ চৌকা ইত্যাদি কৰি সকলোবোৰ ব্ৰেন্ড নিউ কে লৈ আহিলো একেবাৰে ৰুমলৈ আহিলো যেহেতু এতিয়া তো এফালে বাল্টিং আছে এফালে খাবলৈ কাৰণে এটা ডিশ তা বাকি চাউল আছে সো সম্পূৰ্ণ বস্তুখিনি দেখাই আছো কিন্তু ৰুমটো একদম সেডেলি ফেলি দেই এফালে ৰবট ভাই গেম খেলি আছে সো বাকি ৰুমটো দেখিছে এখন গুটে কাপোৰ কানি গেলি আছে মুঠতে একেবাৰে ৰুমটো গেলাই দি আছে বাকি আৰু বস্তু আনিবলৈ আছে জাস্ট বিছনাখন আনিমি থৈছো আৰু কাপোৰ থবলৈ তো আলমাৰি সালমাৰি এইবিলাক তো আনিবলৈ আছে সো ফাইনালি আপোনালোকক জনাই দিছো সো আজি পৰা আপোনালোকে প্ৰায় আমাৰ YouTube চেনেলত ভিডিও দেখিবলৈ পাব যেহেতু আমি ৰুমলৈ একেবাৰে শিফট হৈ গলো সো ইয়াত আছে ৰাউটাৰটো সো বাকি ওপৰত এটো এটা ৰাউটাৰ এন্ড তলত এটো এটা ৰাউটাৰ দুটা সো তাৰ পাছত ওপৰত আছে মিটাৰটো সো সম্পূৰ্ণ গুটে বস্তুখিনি দেখাই আছো ঠিক আছে কাৰণ গুটে ৰুমটো আপোনালোকে ইগনোৰ কৰিব ৰুমটো একেবাৰে জংগবংগ গুটে বস্তুবোৰ জাহানা পইছে বসন ইয়াত গুটে মাউস কিবোৰ্ড ষ্টেণ্ড কিবা কিবি মুঠতে মাইক কিবা কিবি এখন গুটে ইথাৰনেট কেবল তাপা ঢেই মুঠতে এখন হেডফোন কিবা কিবি ঢেই পৰি আছে তো একফালৰ পৰা আপোনালোকক কি বস্তু আনিলো তো গুটেবোৰ দেখাই আছো তো আপোনালোকে চাই থাকক আতৰি না যাব সো পোন প্ৰথমতে কবলৈ হলে এটো বস্তা এই বস্তাটো বৰ্তমান খালি হৈছে বটৰ বস্তাটো আছিল এইটো যেটো নেকি চৌকাটো তো ভাত বনাবলৈ কাৰণে চৌকাটো আনিছিলে তো বাকি এটো মিনাৰেল ওয়াটাৰ বুলি ক'ব লাগিব এটো প্ৰথমতে হাজে বটল লৈ অহা হৈছিলে বহুত দিনতে সো হেখিনি খাই এদাই হল এটা পানী ভৰাই দিয়া আছে তো বাকি ৰুমলৈ শিফট হলো যেহেতু গুটে বস্তুখিনি দেখাইছো আপোনালোকক তো এটো জাই এটা আনিছো তো বাকি এটো ভাত চাত কি সবজি বনাবলৈ কাৰণে সৰুহিয়া কেৰাহী এটাও জাস্ট আমি দুটাহে আছো যেহেতু দুটা কাৰণে তো বাকি ইয়াত আছে এটো হৈছে গ্লাস এৰা সিসা গ্লাস এটা সিট লৈ আহিছো যেহেতু কিদাবা হয়তো পাৰ্টি সাৰি চলি যাব পাৰে তাৰ পাছত এটো হৈছে ভাত বনাবলৈ কাৰণে কুকাৰ হকিন্স কন্ট্ৰোলা বোলে হাহা এটো এটা তা বাকি ইয়াত একো নাই এখন হাতা এখন আছে তা বাকি বাল্টি দুটা এই বাল্টি কিটা মানে কি হল যেটা আমি সার্ফ কিনিছিলো সার্ফ কিনুতে একটা লগত ফ্রি সে পোৱা হয় সো বাকি ইয়াত আছে গুটেবোৰ আপোনালোকক দেখাই দিছো যেহেতু ন ইনে ৰুমটো যি নেকি আনবক্সিং কৰিলো যেতিয়া নেকি আও প্ৰায় দেখাই দিয়া ভাল যাতে একো এটা থাকি না যায় তো এইখন ডিশ কাহি চাহি লোৱা নাই সো ইয়াতে ফাইবাৰৰ বুলি কৈছে এইখন ফাইবাৰৰ ডিশ তো ইয়াতে খানা চানা খাব লাগিব তো বাকি ইয়াত আছে চাউলটো ঘৰৰ পৰা লৈ আহিছো কিনা নাই তো বাকি এটো পাউডাৰটো হৈছে এটো গেম খেলিবলৈ কাৰণে তো বাকি এখন ফেনৰ কিবা এটা আছিল এখনৰ কিবা ফেন এখন আছিল তো বাকি এটো হেই তাই এটা ষ্টেণ্ড এফালে মাউস কিবোৰ্ড এখন মোবাইলৰ যদি হিট হৈ যায় মোবাইল তেতিয়ালে ফেনখন লগাই লওঁ তো বাকি কিবোৰ্ড পৰি আছে তো বাকি এফালে সিলিন্ডাৰ এন্ড টেবুলখনো এখন নতুনকৈ আনি থৈ দিয়া হৈছে কিন্তু চৌকাটো এটো পুৰণা আছিল এটো ঘৰত ইনে পৰি আছিল যেহেতু লৈ আহিলো তা বাকি এইবিলাক সিলিন্ডাৰ গুটেবোৰ ব্ৰেন্ড নিউ এয়া বাকি গুটে কাপোৰবোৰ লেটাকে পৰি আছে বাকি ৰবট ভাই এফালে গেম খেলি আছে প্ৰায় আমাৰ YouTube চেনেলৰ বৰ্তমান ৰবট ভাই গুটে গেমবোৰ খেলে আজিকালি মই গেম খেলাৰ বন্ধ কৰিলো কাৰণ মই গেম খেলিব নোৱাৰো বেমাৰ লাগি আছে কঁকাল বিষ ডিঙি বিষ তো বাকি ইয়াতো আছে কিবা কিবি এটো দেখিছে নহয় মাল খাই ইয়াত ভৰাই পিনে থৈ দিছে সো মাল খোৱাটো দেখাব নাপায় হলেও দেখাই দিছো আৰু কি দুনো আহে কিদাবা দুটামান মাল খাবলৈ কাৰণে সো বাকি এটো ৰাউটাৰটো বৰ্তমান ষ্টাৰ্ট হৈ আছে সো বাকি ওপৰত এটা আছে তো বাকি এটো হৈছে ইলেক্ট্ৰিক মিটাৰ তো বাকি বোৰ্ডখন তো এয়া সো গাইস এ আছিল ভিডিওটো সো আপোনালোকে চাই কেনেকুৱা নাপালে কমেন্ট কৰি জনাবলৈ একেবাৰে নহয় কাৰণ আপোনালোকে চাই বেয়া পাব কাৰণ তেনেকুৱা একো দেখাবলগীয়া ভিডিও নহয়
জাষ্ট যিহেতু ৰুমলৈ আহিলোঁ বহুত দিনৰ মূৰত কোনো ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ তো জাষ্ট ৰুম টুৰ বুলি ক'ব লাগিব এতিয়া ইমান ইংলিছ নাজানো ৰুম টুৰ বুলি কৰিছোঁ আপোনালোকক আমাৰ ৰুমটো দেখাই দিলোঁ কাৰণ এতিয়াৰ পৰা আপোনালোকে আমাৰ চেনেলত পায় ভিডিঅ' দেখিবলৈ পাব কাৰণ আগতে আমি ঘৰত আছিলোঁ যে ঘৰৰ পৰা ইয়ালৈ আপ ডাউন কৰিবলৈ দিগদাৰ হয় তো বহুত দিন এনে 2-3 মাহমানৰ বিল এনেই দি আছোঁ ৰুমৰ ভাড়া কিন্তু এতিয়া ফাইনেলি পাৰ্মানেণ্টলি একেবাৰে শিফ্ট হৈ গ'লোঁ গোটেই বস্তুবোৰ আনি চ' এয়াই আছিল আজি এই ভিডিঅ'টি চ' আপোনালোকে চাই কেনেকুৱা পালে কেনেকুৱা নাপালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব চ' আজিলৈ ভিডিঅ'টি ইমানে বাই বাই আৰু এটা কথা অতি সোনকালে আমাৰ চেনেলত গিভআৱে আহি আছে যি নেকি টি-চাৰ্ট গিভআৱে চ' আমাৰ অসমীয়া গেমিং জোন টি-চাৰ্ট গিভআৱে চ' এটা বনাই আনি দিছোঁ আপোনালোকক কোনখনে দেখাই দিছোঁ চ' এইটো মই ইউজ কৰিলোঁ বাৰু ঠিক আছে এইটো বৰ্তমান মই ইউজ কৰিলোঁ এইটো বৰ্তমান মই পিন্ধিয়ে আছোঁ মানে চ' আপোনালোকক দেখাই দিছোঁ এইটো চ' গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব এইটো অসমীয়া গেমিং জোন টি-চাৰ্ট গিভআৱে অতি সোনকালে আমাৰ চেনেলত আহি আছে চ' যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেলটো দবাই পিনে থৈ দিব যাতে আমি যেতিয়া নেকি গিভআৱে ভিডিঅ'টো লৈ আহোঁ আপোনালোকে যাতে লগালগ খবৰটো পায় টি-চাৰ্ট গিভআৱে অতি সোনকালে আহি আছে বনামগৈ আৰু কেইবাটা বনাম চ' এয়াই চ' কেনেকুৱা লাগিছে হোৱাইট কালাৰত লগোটো মাৰি দিছোঁ চ' আপোনালোকৰ গিভআৱে যেতিয়া ৰাখিম আপোনালোকৰ চাইজটো সুধিয়ে টি-চাৰ্টটো বনাম যিসকলে নেকি উইনাৰ হ'ব ঠিক আছে চ' এয়াই আছিল আজি এই ভিডিঅ'টি চ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আজিলৈ মানে বাই বাই